এয়া আহি পালোঁ অনুৰাধা চিনেমা হলত আজি পিশাচৰ প্ৰিমিয়াৰৰ কাৰণে। মানুহৰ ভিৰ লাগি আছে। বিদুৰ ভাই চলি আছে ইয়াতে। মানুহেই মানুহ আমাৰ দেখাটো আছে ইয়াতে। সোমাই দিওঁ ৰে, বৰষুণত তিতিবলৈ নাই। পিশাচৰ প্ৰিমিয়াৰ কেনেকুৱা লাগি আছে? ইমান দিন বহুত বেছি নাৰ্ভাছ আছোঁ, কিন্তু এক্সাইটেডো হৈ আছোঁ। ইমান মানুহ আহিছে, মোৰ ডাঙৰ স্ক্ৰীণত ফাৰ্ষ্ট টাইম দেখিব চবে। মই নিজেই দেখা পাম নিজকে ডাঙৰ স্ক্ৰীণত ফাৰ্ষ্ট টাইম। হোপফুল হয়, নাৰ্ভাছ হয়, আৰু নাৰ্ভাছ হোৱাটো বেয়া, আচলতে বেয়া নহয়। এইখিনি নাৰ্ভাছনেছ লাগে মানুহ, আৰু এইখিনি মানে মই ভাবিছোঁ, মই কালি আমাৰ গ্ৰুপ চেটত মেছেজ দিছিলোঁ কি আই এম ভেৰি নাৰ্ভাছ, বাট এই নাৰ্ভাছনেছটো স্পেচিয়েল হয়, আৰু মই গোটেই লাইফ এই নাৰ্ভাছনেছৰ যিটো ফিলিং হয় ন, সেইটো মই বন্ধ কৰি ৰাখিম, যাতে কেতিয়াবা যদি লগা হয় আকৌ খুলি দিম মই ভাবিছোঁ। নিশ্চয় নিশ্চয়, আৰু এবাৰ পিশাচখন ধুনীয়া হ'বই, কাৰণ ইমান দিনৰ প্ৰচেষ্টা, আৰু তোমাৰ এক্টিংটো মই নিজেও দেখিছোঁ। ময়ো আছিলোঁ ন পুলিচ। এতিয়া চেষ্টা কৰিছোঁ, আৰু এতিয়া দৰ্শকে কিমান লয় আমাক সেইটো তেওঁলোকৰ ওপৰত। বহুত ভাল হ'ব, দৰ্শকে আগবাঢ়ি ল'ব। 2 আগষ্টত ৰিলিজ হৈ আছে পিশাচ। অ'কে, থেংক ইউ অচিন্ত। থেংক ইউ ছ' মাছ। এতিয়া দীক্ষিতাও আছে এইফালে, তাৰপিছত এইফালে দাদা, এইফালে অচিন্তৰ ইণ্টাৰভিউ চলি আছে, এইফালে আমাৰ ডাইৰেক্টৰ ছাৰ, এওঁ ইণ্টাৰভিউ চলি আছে। গোটেই উলহ মালহ পৰিৱেশ, আৰু এইবাৰ পিশাচ ভাল হ'বই। চলো চলো নিচে, নাই ওপৰে যাওঁ। কোনটো চিটত সোমাবি? বৰ বেয়া জেগাত আহি গ'লোঁ, ইফালে আহিব লাগিছিলে। পাৰ হৈ দে ব'ল। পিশাচ চাবৰ কাৰণে স্ক্ৰীণ ৰেডি, মানুহ চব বহি ৰেডি। আমাৰ ককাইদেউ বহি লৈছে ইয়াতে। এইফালে মানুহ হাউচফুল হ'ব এতিয়া। পিশাচখনৰ আজি প্ৰিমিয়াৰ, আৰু ৰিলিজ ডেটটো পিছত আছে 2 আগষ্টলৈ গুচি গৈছে। পিশাচখনক লৈ কেনেকুৱা এক্সাইটমেণ্ট? অকল মেডিকেলি নহয়, ইণ্টাৰনেশ্যনেল কাম ভালকৈ আশা কৰিছে, খুব ভাল হ'ব বুলি। নতুন প্লেয়াৰ আছে, মই খুব ভাল পাওঁ, খুব প্ৰিয় চিন্তু আছে, অনুপম আছে, মানুহক ভালকৈ চিনি পাওঁ কামবোৰ গতিকে আশা আৰু নতুন ভাল কাম ডেডিকেটেডলি কাম গতিকে ফ'কাছ নিশ্চয় ভাল হ'ব, আৰু সেইকাৰণে চাবলৈ আহিছোঁ। ভৱিষ্যত সেইটো আশাবাদী চবৰে ভাল। আৰু চিনেমাখনৰ বিষয়ে মই বিশেষ একো নকওঁ, মোৰ যি হ'বলগীয়া আছে, মোৰ যি চিন্তা আছে, আপোনালোকে দেখা পাব, চাওক, আমাক কওক। এতিয়া আমি আমাৰ ফালৰ পৰা যিমান যিমান কৰিব পাৰোঁ, বেছি কৰিব পাৰোঁ, আমি সেইখিনি কৰিলোঁ। এতিয়া আপোনালোকৰ থাকোঁতে আহিছোঁ।